আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো মনোযোগ সহকাৰে চাই থাকক। তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, আপুনি যদি মোৰ এই তাবিজ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল মহিলাৰ সন্তান নহয়, তেওঁলোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত জৰুৰী। তেওঁলোকে এই ভিডিঅ'টো ভালকৈ চাই থাকক। আৰু যদি বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে কমেণ্ট কৰিব। যিসকল স্বামী স্ত্ৰী উভয় বন্ধা হ'লে তেওঁলোকে স্ক্ৰীনত থকা তাবিজখন বগা কাগজত লিখি ইয়াৰ লগত কিছু চেনি বা গুৰ মিহলাই বৃহস্পতিবাৰৰ দিন যোৱাৰ পিছত ৰাতি 12টাৰ পিছত সেইটো খাই সহবাস কৰিব। এই নিয়ম 3 দিন পালন কৰিব। আল্লাহৰ ৰহমতে গৰ্ভৱতী হৈ সন্তান লাভ কৰিব। এই তাবিজ মেচক জাফৰানৰ মিশ্ৰিত কালি দি লিখিব। আপোনালোকে বহু চিকিৎসা পাতি কৰিও সন্তান লাভ কৰিব পৰা নাই। আপুনি এই কামটো ভালকৈ কৰক, তেতিয়া সন্তান লাভ কৰিব পাৰিব। এই আছিল আজিৰ ভিডিঅ'। এই ভিডিঅ'ৰ পৰাই যদি আপুনি অলপ হ'লেও উপকৃত হৈছে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানতে। আল্লাহ হাফিজ।